মৌন হৈ থকাটো বহুত ভাল, কিন্তু সেই মৌন কি কামৰ যিয়ে আপোনাৰ অস্তিত্বই শেষ কৰি দিয়ে। মৌন আপোনাৰ সাহসো হয় আৰু আপোনাৰ দুৰ্বলতাও। মাত্ৰ আপোনাৰ এইটো জনাটো দৰকাৰ যে কেতিয়া মৌন হৈ থাকিব লাগে আৰু কেতিয়া নহয়। যদি যিকোনো মানুহে আপোনাৰ সহজতে ব্যৱহাৰ কৰে, তেন্তে এই তিনিটা কথা সদায় মনত ৰাখিব। 1. সকলোকে সুখী কৰা বন্ধ কৰক, কাৰণ আপুনি সকলোকে সুখী কৰিবলৈ বিচাৰে আৰু সকলোৱে আপোনাৰ ব্যৱহাৰ কৰে। 2. নিজৰ ছেল্ফ ৰেছপেক্ট সকলোতকৈ ওপৰত ৰাখক। প্ৰথমে নিজৰ সন্মান কৰক, তাৰ পিছত আনৰ কৰক। নম্বৰ 3. সকলো কথাতে হয় ভৰ দিবলৈ এৰি দিয়ক। য'ত বহুত বেছি প্ৰয়োজন নাই তাত না ক'বলৈ শিকক। জীৱনত কেতিয়াও কাকো সময় দিবলৈ জোৰ নকৰিব। যদি তেওঁ আপোনাৰ মূল্য বুজি পায়, তেন্তে তেওঁ নিজেই সময় উলিয়াব। আৰু যদি মূল্য নুবুজে, তেন্তে তেওঁ আপোনাৰ লগত থাকিও কেতিয়াও আপোনাৰ নহয়। পৃথিৱীৰ সকলো বস্তুৱেই ঠেকা খালে পৰি যায়, কিন্তু কেৱল সফলতাহে ঠেকা খোৱাৰ পিছত পোৱা যায়। লক্ষ্মীৰ চুৰ হ'ব পাৰে, কিন্তু সৰস্বতীৰ নহয়। সেয়েহে নিজক সদায় শিক্ষিত বনাওক, ধনৱান নহয়। সম্পূৰ্ণ 9 মাহ লাগে আপোনাৰ মাৰ আপোনাৰ হাৰ্ট বনাবলৈ। কাৰোবাক ইমানো অধিকাৰ নিদিব যে কোনোবাই আপোনাৰ অন্তৰ 1 ছেকেণ্ডত ভাঙি থৈ যায়। ফটো মাৰিবলৈ 1 ছেকেণ্ড লাগে, কিন্তু ইমেজ বনাবলৈ গোটেই জীৱন লাগে। সেয়ে ফটো মৰাত কম ধ্যান দিয়ক আৰু ইমেজ বনোৱাত বেছি ধ্যান দিয়ক। ওপৰত উৰা চৰায়ে কেতিয়াও অহংকাৰ নকৰে, কাৰণ চৰাইটোৱে জানে যে আকাশত বহাৰ ঠাই নাথাকে। হাঁহি থকা সকলো মানুহকে ভাগ্যশালী বুলি নাভাবিব। কিছু লোকে হাঁহি থাকে যাতে তেওঁৰ দুখ লুকুৱাব পাৰে। মনত ৰাখিব, কোনো নমৰে কাৰো অবিহনে। সময় সকলোকে জীয়াবলৈ শিকাই দিয়ে। ইয়াত মজবুততকৈ মজবুত লোহা ভাঙি যায়। যেতিয়া বহুত মেচলীয়া ব্যক্তি গোট খায়, তেতিয়া সঁচা ব্যক্তিও ভাঙি পৰে। জীৱনত এইকেইটা কথা সদায়ে মনত ৰাখিব। য'ত আপোনাৰ গুৰুত্ব নাই তাত নাযাব। যি হজম নহয় সেইটো নাখাব। যিয়ে সত্যত থাকে তেওঁক নমনাব। যিয়ে নিজৰ চকুত তললৈ পৰি যায় তেওঁক নুঠাব। আৰু যি বতৰৰ দৰে সলনি হয় এনে বন্ধু নবনাব। যদি কোনোবাই আপোনাৰ বিশ্বাস ভাঙে, তেন্তে তেওঁক ধন্যবাদ দিব, কাৰণ তেওঁৱে শিকাই যায় যে বিশ্বাস সদায় ভাবি চিন্তি কৰিব লাগে। মানুহ 2 ধৰণে সলনি হয়। হয় নিজেই নিজক সলনি কৰে, নহ'লে সময়ে তেওঁক সলনি কৰে। নিজেই সলনি হ'লে ভাল, কিন্তু যদি সময়ে সলনি কৰিবলৈ হয় তেন্তে বহুত কষ্ট পাব। প্ৰতিটো পুৱা এই 5টা কথা নিজেই নিজক কওক। মই সকলোতকৈ ভাল, মই এইটো কৰিব পাৰিম, ভগৱান মোৰ লগত আছে, মই এক বিজয়ী হয় আৰু আজিৰ দিনটো শুভ হয়। এই 4টা বস্তুলৈ কেতিয়াও লাজ নকৰিব। 1. পুৰণি কাপোৰক লৈ, 2. পুৰণি বন্ধুক লৈ, 3. মা-দেউতাক লৈ আৰু 4. সাধাৰণ জীৱন যাপন লৈ। আমি এনেকুৱা এখন সমাজত থাকোঁ য'ত সুন্দৰতাক ৰঙেৰে চোৱা হয়, শিক্ষাক নম্বৰেৰে জোখা হয় আৰু সন্মান পইচা দেখি দিয়া হয়। চিগাৰেট প্ৰয়োজনীয় নহয়, কিন্তু তাক বনোৱা মানুহজন আজি বহুত ধনী হয়। মদ প্ৰয়োজনীয় নহয়, কিন্তু তাক বনোৱা মানুহজন আজি বহুত ধনী। খাদ্য বহুত প্ৰয়োজনীয়, কিন্তু তাক উৎপাদন কৰা কৃষক আজি বহুত দুখীয়া হয়। এই মন্দিৰো কি আচৰিত ঠাই নহয়নে? ইয়াত দুখীয়াই মন্দিৰৰ বাহিৰত ভিক্ষা খোজে আৰু ধনী মানুহে মন্দিৰৰ ভিতৰত ভিক্ষা খোজে। যেতিয়া মানুহৰ জেপত পইচা থাকে, তেতিয়া তেওঁ পাহৰি যায় যে তেওঁ কোন হয়, আৰু যেতিয়া পইচা নাথাকে তেতিয়া মানুহে পাহৰি যায় যে তেওঁ কোন হয়। ঝুলনা যিমানেই পিছলৈ যায় সিমানেই আগলৈও যায়। সেয়ে যদি কেতিয়াবা জীৱনৰ ঝুলনা পিছলৈ যায়, তেন্তে ভয় নকৰিব, কাৰণ ই আগলৈও যাব। যেতিয়াই মানুহে আপোনাক সোধে যে আপুনি কি কাম কৰে, প্ৰকৃততে তেওঁ সেই সময়ত হিচাপ কৰি থাকে যে তেওঁ আপোনাক সন্মান কিমান দিব। 2 মিনিটৰ খঙৰ বাবে মৰমেৰে ভৰা সম্বন্ধ ভাঙি যায়। হুঁচ তেতিয়া আহে যেতিয়া সময় উকলি যায়। সেয়ে সময় পাৰ হোৱাৰ অপেক্ষা নকৰিব।